মৰমৰ ছাত্ৰ-ছাত্ৰীসকল অপজিট ৱৰ্ডৰ ছেকেণ্ড পাৰ্টটোলৈ আমি আগবাঢ়িছোঁ আশা কৰোঁ তোমালোকে প্ৰথমৰ পাৰ্টটো চাইছা আৰু যদিহে চোৱা নাই এই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যন বক্সত তোমালোকে ফাৰ্ষ্ট পাৰ্টৰ লিংক পাবা আৰু সেই লিংকত গৈ তোমালোকে চাব পাৰিবা এতিয়া চোৱাচোন ওল্ডৰ অপজিট ৱৰ্ড নিউ লেফ্ট সাইডৰ যেটো বিল্ডিং দেখিছা এটো ওল্ড আৰু ব্যাক সাইডে যেটো বিল্ডিং আছে হেতু হৈছে নিউ so opposite word of old is new now see the next opposite words hard soft left side এটা stone আছে stone to টান হয়নে আৰু right side এটা pillow আছে pillow to কোমল so opposite word of hard is soft see the next opposite words left right বাওঁফালে চোৱা কি দিছো বাওঁ হাত আৰু সোঁফালে কি আছে সোঁ হাত হয়নে so opposite word of left is right now see the next opposite words poor rich ছবিখনত চোৱা বাওঁফালৰ মানুহগৰাকীয়ে পিন্ধি থকা কাপোৰখিনিও লেতেৰা আৰু তেওঁৰ বাস্কেটত থকা কাপোৰবোৰ ফটা চিটা হয়নে আৰু সোঁফালে থকা মানুহজনৰ বাস্কেটত কিছুমান ভাল ভাল বস্তু আছে so তেওঁ rich and opposite word of poor is rich ইয়াৰ পিছৰ opposite word to চাওঁ long short ওপৰ পেন্সিলডাল কি দেখিছা চুটি হয়নে short আৰু তলৰ পেন্সিলডাল long দীঘল that means the opposite word of long is short see the next opposite word boring interesting বাওঁফালৰ ল'ৰাজন আমনি পোৱা নিচিনা লগা নাইনে পঢ়ি আছে আমনি পাইছে আৰু সোঁফালৰ ল'ৰাজন খুব ইন্টাৰেষ্টি পঢ়ি আছে নহয়নে so opposite word of boring is interesting now see the next opposite word of in is out inor বিপৰীত শব্দ out বাওঁফালৰ যেটো টেমা আছে তাত পুকজনী টেমাটোৰ ভিতৰত সোমাই আছে হয়নে আৰু সোঁফালে পুকজনী উলাই গুছি গল বাহিৰত আছে বাহিৰলৈ গুছি গল এতিয়া চোৱা নেক্সট word কেইটা the opposite word of low is high বাওঁফালৰ মানুহজন তলত আছে তলৰ আৰু সোঁফালৰ মানুহজন ওপৰত আছে ওখ হয়নে opposite word of low is high next opposite word কেইটা চাওঁ opposite word of easy is difficult left sideৰ মানুহজন চোৱা ষ্টেপৰে বগাই গৈছে আনহাতে right sideৰ মানুহজনে ৰছিৰে বগাব বিচাৰিছে so ৰছিৰে বগোৱাটো কষ্টকৰ হ'ব নহয় জানো so easy difficult next opposite word কেইটা চোৱা opposite word of strong is weak left sideৰ ল'ৰাজনে ডাম্বেল কেইটা ওপৰলৈ উঠাব পাৰিছে but সোঁফালৰ ল'ৰাজন দুৰ্বল weak গতিকে ডাম্বেল কেইটা ওপৰলৈ উঠাব পৰা নাই next opposite word কেইটা চোৱা opposite word of loose is tight left sideৰ মানুহজনৰ পেন্টটো চোৱাচোন ঢিলা হৈছে নে লুজ হৈছে আৰু right sideৰ মানুহজনৰ পেন্টটো টাইট হৈছে হয়নে গতিকে লুজৰ opposite word হ'ব tight okay next opposite word here there here opposite word there ছোৱালীজনীৰ ওচৰতে লৰাটো আছে হয়নে সো ওচৰতে যদি কিবা এটা থাকে তেতিয়া হলে আমি কি কওঁ here ইয়াত আৰু যদি দূৰত থাকে তেতিয়া হলে there তাত okay so opposite word of here is there let's see the next opposite word of rough is smooth left sideৰ stone to চোৱাচোন হিলটো খহটা হয়নে আৰু right sideৰটো মিহি so opposite word of rough is smooth now see opposite word of tall is short left sideৰ মানুহজন ওখ tall আৰু right sideৰ মানুহজন short চাপৰ right so opposite word of tall is short এতিয়া চোৱা opposite word of
dangerous is safe. বাওঁফালে এজনী ছোৱালী আছে, ছোৱালীজনীয়ে এটা ইলেক্ট্ৰনিক গেজেটত কিবা চামুচৰ দৰে এখন সুমুৱাই দিছে, হয়নি, যিটো বিপদজনক, আৰু সোঁফালৰ ল'ৰাটোৱে তেনে বিপদজনক কাম কৰা নাই, safe. নেক্সট অপজিট ৱৰ্ডটো চোৱা, অপজিট ৱৰ্ড অফ ঠিক ইজ থিন. লেফ্ট ছাইডৰ যিডাল পেঞ্চিল দেখিছা সেইডাল ঠিক, আৰু ৰাইট ছাইডৰ যিডাল পেঞ্চিল আছে সেইডাল কি, থিন, শকত নহয়, ক্ষীণ, ৰাইট? চোৱা এতিয়া নেক্সট অপজিট ৱৰ্ড কি আছে, অপজিট ৱৰ্ড অফ লাউড ইজ ছফ্ট. বাওঁফালৰ ছবিটোত ডাঙৰকৈ কোৱা হৈছে, হয়নি, লাউড, আৰু সোঁফালৰ ছবিটোত কি দেখুওৱা হৈছে, লাহেকৈ মৃদুভাৱে কোৱা হৈছে, ছফ্ট. নেক্সট অপজিট ৱৰ্ডটো চাওঁ আহাচোন, চিপ, এক্সপেঞ্চিভ. লেফ্ট ছাইডে যিটো এটা সাধাৰণ পাথৰ আছে যিটোৰ মূল্য একেবাৰে কম, বাট ৰাইট ছাইডটোৰ তেনেকুৱা নহয়, ইয়াৰ মূল্য বহুত বেছি. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভিডিঅ'বোৰ ভাল পাইছা, আৰু এনেধৰণৰ ভিডিঅ' আগলৈ চাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা. আজিলৈ ইমানতে সামৰণি মাৰিছোঁ, ধন্যবাদ.